নমস্কাৰ বন্ধুসকল, আজি মই আকৌ এটা নতুন টপিক লৈ আহিলোঁ। IPL টীমৰ ওনাৰসকলে কিদৰে ইনকম কৰে। আপোনালোকেতো সকলোৱে জানে IPL এপ্ৰিল মে' মাহত খেলা। IPL টীমৰ ওনাৰসকলে IPL প্লেয়াৰসকলক বা খেলুৱৈসকলক কিনিবলৈ আৰু তেওঁলোকক প্ৰশিক্ষণ দিবলৈ কৰোৰ টকা খৰচ কৰে। আৰু IPL টীমটো যোনটো টীম জিকে সেইটো টীমেতো প্ৰায় 15 কৰোৰমান টকাহে পায়। তেতিয়াহ'লে তেওঁলোকে ইমান টকা মানে ক'ৰ পৰা মানে টীমৰ ওনাৰসকলে ক'ৰ পৰা ইনকম কৰে। আজি আমি সেইটোৰ ওপৰতে কথা পাতিম। মোৰ ভৰিটো ভাঙি থকাৰ বাবে এতিয়া শুই আছোঁ, সেইবাবে ভিডিঅ'টো ভালদৰে বনাব পৰা নাই। ভৱিষ্যতে ভিডিঅ' বনাই যাম ভালদৰে। ভৰিটো ঠিক হ'লে আৰু ভালদৰে ভিডিঅ'টো বনাব পৰা হ'ম ভিডিঅ'। তেতিয়াহ'লে আহকচোন আমি এই বিষয়ে অকণমান জানো। আপোনালোকে দেখিছেই IPL হোৱাৰ সময়ত IPL প্লেয়াৰ বা মানে ফেমাছ খেলুৱৈসকলে এডভাৰটাইজমেণ্ট কৰে। সেই এডভাৰটাইজমেণ্টৰ পৰা যথেষ্ট পৰিমাণে টকা ইনকম হয়। আৰু সেই টকা আপোনালোকৰ খেলৰ বাবে মানে প্লেয়াৰসকলে নাপায় বা খেলুৱৈসকলে নাপায়, সেই টকা আপোনালোকৰ টীমৰ ওনাৰসকলে পায়। আৰু হ'ল অনলাইন চেনেল আৰু TV চেনেলবোৰে লাইভ দেখাবৰ বাবে BCCI টকা দিব লাগে। মানে আৰু আপোনালোকে জানেই প্ৰথমতে দেখাইছিল ছনী মেক্সত, তাৰ বাবে ছনী মেক্সে প্ৰায় 4,000 কৰোৰ টকা দি 10 বছৰৰ বাবে লাইভ দেখুওৱাৰ অধিকাৰ মানে কিনিছিলে আৰু লাইভ দেখাব পাৰিছিলে আৰু সেই চেনেলটোৱে। তাৰপৰা আপোনাৰ যিহেতু এতিয়া 10 বছৰ পাৰ হৈ গ'ল, সেইবাবে এতিয়া ষ্টাৰ ইণ্ডিয়াই প্ৰায় 5 বছৰৰ বাবে 16,350 কৰোৰ টকাত 5 বছৰৰ বাবে লাইভ দেখুওৱাৰ অধিকাৰ কিনিলে, মানে লাইভ দেখাব আৰু 5 বছৰ। তাৰপৰা আপোনাৰ TV চেনেলবোৰে যে ইমান টকা খৰচ কৰে, তেওঁলোকৰনো তাৰপৰা কি ইনকম। এই TV চেনেলবোৰ মানে প্ৰতিটো অভাৰৰ শেষত যোনটো 10 ছেকেণ্ডৰ যোনটো এডভাৰটাইজমেণ্ট আহে, তাৰপৰা প্ৰায় তেওঁলোকে এটা এডভাৰটাইজমেণ্টৰ পৰা তেওঁলোকে প্ৰায় 5-10 লাখ টকা তেওঁলোকে ইনকম কৰে। আৰু এইটো মানে বস্তুটো উঠা নমা হৈ থাকে, এটা নিৰ্দিষ্ট লিমিটেড নাই। কিমান টকা পায় এইটো তাহাঁতিয়ে জানিব আৰু প্ৰায় 5-10 লাখমান টকা পায় আৰু। তাৰপৰা হ'ল আপোনাৰ ইয়াৰ পৰাও মানে TV চেনেলবোৰে ইনকম কৰে, যথেষ্ট পৰিমাণে টকা ইয়াৰ পৰা ইনকম হয়। আৰু ইয়াৰ পৰা যি টকা মানে BCCI পায়, সেই টকা সকলো টীম ওনাৰৰ মাজত সমানে ভগাই দিয়া হয়। তাৰপৰা আহিলে আপোনাৰ স্পনচাৰশ্বিপ। ইয়াৰ পৰা TV চেনেলবোৰ যথেষ্ট পৰিমাণে টকা ইনকম কৰে। তাৰপৰা আহিলে আপোনাৰ স্পনচাৰশ্বিপ। আপোনালোকে IPL দেখিছিলে, প্ৰথমতে আছিলে DLF IPL, তাৰপৰা হ'ল পেপচি IPL, এতিয়া ভিভ' IPL। ইয়াৰ স্পনচাৰশ্বিপৰ বাবেও যথেষ্ট পৰিমাণে টকা পায়। আৰু এই টকা আপোনালোকৰ টীম ওনাৰসকলৰ মাজত সমানে ভগাই দিয়া হয়। তাৰপৰা আপোনালোকে লক্ষ্য কৰিলে দেখিব IPL প্লেয়াৰসকলৰ জাৰ্চি, ষ্টাম্প, তাৰপৰা বাউণ্ডৰী লাইন আদিবোৰত কিছুমান স্পনচাৰশ্বিপ দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা তেওঁলোকে ইনকম কৰে, এই টকাও টীমৰ ওনাৰসকলে পায়। তাৰপৰা আহিলে আপোনাৰ টিকেট চেলিং। এই টিকেট চেলিঙৰ পৰা যি টকা ইনকম হয়, সেয়া খেলা প্লেয়াৰ দুটা মানে টীম দুটা, যোন দুটা টীমে খেলে সেই টীম দুটা আৰু IPL অৰ্গেনাইজাৰ মাজত প্ৰায় 80-20 ৰেচিঅ'ত ভাগ কৰে, মানে 80% আৰু 20% মানে তেওঁলোকক ভাগ কৰি দিয়া হয়। তাৰপৰা আহিলে আপোনাৰ প্ৰাইজ মানিটো আপোনাৰ প্ৰায় 15 জিকা টীমটোৱে 15 কৰোৰমান টকা পায়। সেয়াও 50-50 মানে ৰেচিঅ'ত ভাগ হয়। 50% আপোনাৰ পায় টীমৰ ওনাৰে, 50% পায় আপোনাৰ খেলুৱৈসকলে। এনেদৰে মানে IPL ওনাৰসকলে ইনকম কৰে। যথেষ্ট পৰিমাণৰ টকা ইয়াৰ পৰা ইনকম হয়। আৰু মোৰ ভৰিটো ভাল হ'লে ভৱিষ্যতে আৰু ভাল ভিডিঅ' বনাই যাম, ভালদৰে বনাম। এতিয়া প্ৰব্লেম হৈছে কাৰণে এনেদৰে বনাইছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো লাইক কৰক, ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।